उदालगुरि रौतानि बम बेरहोनाय जाथायखौ लानानै रौता इक्राबारिनि धन दासनि दुखुथिया नखराव खौरां लाहैदो अल बिटिआर बेंगालि स्टुडेन्ट फेडारेशननि आफादनिफ्राय थांनाय 24 मार्च दानिफ्रायनो उदालगुरि जिल्ला रौता इक्राबारि गामियाव धन दास मुंनि सासे फालांगिरि नखराव केएल उदखारि हानजाया 25 लाख रां दाबिनानै मोनैनि जाहोनाव उदखारि हानजाया धन दासनि नखराव गिलु-बालु न' सिङाव बमा खुबैनानै गिख्रंथाव थासारि खालामलांनाया बिटिआर नाङैनो सोमोनांथाव जायो आरो गोजोननि बिटिआरखौ गोजोन गैयै खालामनो नागिरनाय उदखारि केएलनि सोद्रोमाफोरखौ रौता पुलिस बिफाना 12 घन्टानि गेजेरावनो खानो हायो। नाथाय बमा होनायनि उनाव 12 घन्टानि उनाव खाजानायनि उनावबो रां दाबिनायखौ बिथांमोना गाराखै। गिख्रंथाव थासारि आरोबाव खालामबावगोन होननानै धन दासनि नखराव फन हरनानै बुंदों आरो बेखौ लानानै दिनै अल बिटिआर बेंगालि युथ स्टुडेन्ट आफादा धन दासनि नखराव खौरां लाहैयो आरो खौरां लानायनि गेजेरजों अल बिटिआर बेंगालि युथ स्टुडेन्ट फेडारेशननि गाहाय नेहाथारि सुभाजित सूत्रधर बिथाङा बिटिआर सरकारखौ सोंखारिनानै बुङोदि एसेबां गिदिर जाथाय जानायनि उनावबो बिटिआर सरकार दासिमबो सिरि जानानै मानो दं आरो दासिमबो सासेबो इएमजिएम नुजाफैया होननानै दुखु गोनां बाथ्रा फोरमायो। दानिया फैदो बिदिब्ला बिथांमोना बिटिआर सरकारखौ मा बुङो जों आबुङै मिथिना लादों। बांगाल যুৱ ফেডারেশন আর হয়তো বিটিআর বাঙাল যুৱ ফেডারেশনের এটা নেতৃত্ব আজি ইয়াতে আমি আহিছোঁ যে যোৱা 20 তাৰিখ ফেব্ৰুৱাৰীত আমি জানিবলৈ পাইছোঁ এই ঘৰৰ গৰাকীক কেএল নামৰ সংগঠনে এটা হোৱাটছএপ যোগে এটা ডনেশ্যন লেটাৰ এটা দিছিলে তাতে 25 লাখ ডিমাণ্ড কৰা বুলি আমি দেখিবলৈ পাইছোঁ। ঘটনাটো অতি নিন্দাজনক আৰু দুৰ্ভাগ্যজনক বুলি আমি আখ্যা দিম কাৰণ ইয়াৰ পৰা 200 মিটাৰ দূৰত্বত ইক্ৰাবাৰী আউটপোষ্ট এখন আছে। তো 200 মিটাৰ নিলগত থকা আউটপোষ্ট আৰু এইটো গাঁৱত ইমান ঘৰৰ মাজত কেনেকৈ কেএলৰ দৰে সংগঠন আহি আমি শুনিছোঁ কেএল নেকি চৰকাৰৰ লগত আলোচনাত বহিছে। যদি আলোচনাত বহিছে এনেকুৱা কুটাগাৰ ঘটনা কেনেকৈ সংঘটিত কৰিব পাৰিলে। প্ৰথম কথা আমি কেএলৰ নিচিনা সংগঠনক আমি হুকিয়াই দিছোঁ আজি এই মঞ্চৰ পৰা যে ইহঁতে আমাৰ বাঙালী সমাজৰ পৰা দূৰত্ব বজাই ৰাখক কাৰণ বাঙালীৰ এই কমজোৰি থকা নাই। বাঙালীৰ হৈ লাগিবৰ কাৰণে বাঙালী ফেডাৰেশ্যন আছে আগতো লাগিছে অনাগত দিনতো আমি বাঙালী ফেডাৰেশ্যনে যুঁজি যাম। আৰু এই বস্তুটোত চৰকাৰে এটা নীৰৱ ভূমিকা মই লৈছে বুলি আমি আজি ক'ব যাম। বিটিআৰ চুক্তিৰ মতে শান্তি আলোচনা কৰিছিলে কিন্তু আজি এমাহ উকলি গ'ল কিন্তু আজি কোনো এজন বিটিআৰৰ কোনো এটা মুৰব্বী আহি তেওঁলোকৰ ঘৰত এটা সান্তনা দিব নাহিলে এটা আমি দুখ প্ৰকাশ কৰিছোঁ। কাৰণ আমাৰ ভোটেৰে বিটিআৰ চৰকাৰ গঠন কৰিছে বা বিজেপিৰে হওক বা অইন কোনো দলৰ হওক ইলেকশ্যন নিৰ্বাচনৰ সময়ত তেওঁ আমাৰ তাত আহে ভোটৰ ভিক্ষা খুজিব আহে কিন্তু আজিৰ ডেটত ইহঁতে এই ঘৰৰ দুৰ্ভাগ্য এই পৰিয়ালটোক খবৰ ল'ব ইয়াত সময় নহ'ল। তো আমি এক তৰফৰ পৰা আজি এই মঞ্চৰ পৰা আমি বিটিচিৰ আপোনাৰ CM ইহঁতক আমি নেতৃত্বক আমি আজি হুকিয়াই দিব বিচাৰিছোঁ। ইয়াৰ পৰা খালী ভোটৰ ৰাজনীতি বাঙালীসকলৰ লগত নকৰিব। এই দুখৰ সময়ত বাঙালীৰ বেক চাইডে আপোনালোক থাকিব লাগিব। এইটোৰ কাৰণে আপোনালোকক আপুনি নিৰ্বাচনত আমি জিকাই পঠাইছোঁ। আজি দুৰ্ভাগ্য পৰিয়াল বম ব্লাষ্ট পিছতো আজি ইহঁতক ফোনে যোগে ধমকি দি আছে যে ইহঁতৰ পৰিয়ালৰ ওপৰত ধমকি দি আছে। তো ক'ত গ'ল নিৰাপত্তা? আজি আমি দুদিন আমি ইয়াতে আহিলোঁ আমি কিন্তু কোনো নিৰাপত্তা আজি ওদালগুৰি আৰক্ষীক আমি ইয়াতে তৎপৰতা দেখা নাপালোঁ। কিন্তু যেতিয়া নেকি আপোনাৰ ধন দাবীটো কৰিছিল ধন দাবী কৰাৰ পিছতে এই পৰিয়ালটোৱে প্ৰশাসনক হয় 20 তাৰিখে যোৱা 20 তাৰিখ ফেব্ৰুৱাৰী 2023 ধন দাবী লেটাৰটো দিছিলে লগে লগে ওদালগুৰি ৰৌতা থানাত ইহঁতে ৰৌতা থানাত জনাইছে আৰু 21 তাৰিখে 22 তাৰিখে ইহঁতে SP মেডামৰ তাতো জনাইছে। কিন্তু ইহঁতে 2-4 জনক ধৰিছে। এটা ধৰা মানুহজনে একচুৱেলি ইয়াতে হয় না আমি এইখিনি গম নাপাওঁ। অভিযোগ দিয়াৰ প্ৰায় এমাহ পিছত যেতিয়া বোমা বিস্ফোৰণ সংঘটিত হ'ল তেতিয়াহে পুলিচৰ ভূমিকা আমি দেখিবলৈ পাইছোঁ। কিন্তু এমাহ সময় এটা কম সময় নহয়। আজিকালি CM ছাৰে কৈ থাকে মডেল পুলিচ কিহৰ মডেল পুলিচ হ'ল যদি এমাহ লাগি গ'ল এটা ফোন নম্বৰ ট্ৰেছ কৰিব যাওঁতে তাতে ক'তো পুলিচৰ ক'তবা আমি শংকা যাতে আমি দেখিছোঁ পুলিচৰ এক নীৰৱ ভূমিকা দেখিছোঁ আৰু হয়তো পুলিচে বাঙালীসকলক প্ৰতাৰণা কৰিছে বুলি আমি ভাবিছোঁ। আজি বাঙালী হোৱাৰ বাবেই চাগে পুলিচে ভূমিকা লোৱা নাই আজি আমি সন্দেহ হৈছে আমাৰ। কাৰণ বাঙালী এনেকুৱা এটা জাতি যেই জাতিটোৰ বিভিন্ন মানুহ ব্যৱসায়ত জড়িত হৈ থাকে। আমি না কাৰো বেয়া বিচাৰিছোঁ না কোনোবা কিবা কৰিছোঁ। আমি থাকোঁ নিজৰ ব্যৱসায় নিজৰ পৰিয়ালৰ লগত আমি ভালকৈ শান্তিৰে আমি জীয়াই থাকিব বিচাৰোঁ। কিন্তু এই শান্তি কিছুমানে দুষ্কৃতিকাৰী কেএলৰ নিচিনা সংগঠন ক'তবা আলফা আজি ওদালগুৰিৰে নহয় আজি গোসাইগাঁৱত কোকৰাঝাৰত বাঙালীসকলৰ ওপৰত অত্যাচাৰ কৰা হৈছে।
অকল বাঙালীককৈ টাৰ্গেট লৈ দিছে কেলৰ যদি ক্ষমতা আছে আহক ফেডাৰেশ্যনৰ লগত যুঁজক বাঙালী ফেডাৰেশ্যনৰ লগত যুঁজক এই নিৰীহ দুখীয়া মানুহৰ লগত যুঁজিব নালাগে ফেডাৰেশ্যনে বেংগলী সম্প্ৰদায়ৰ লগত হিংসা কৰিছে সিহঁতৰ যুক্তি কি আছে বুজা নাই আৰু কেলৰ জীৱন সিংহ ডাঙৰীয়াই তেওঁৰ কিয় নেতৃত্ব লৈছে মই ধৰিব পৰা নাই তেওঁ নিজকে CNC বুলি কয় কিয় CNC চৰকাৰৰ লগত আলোচনা কৰাৰ পিছত কেনেকৈ ধন দাবীবিলাক সংঘটিত হ'ব পাৰিছে তেওঁ কি কৰি আছে তেওঁক নামানে নেকি তেওঁ যদি নামানে অহাকালি তেওঁ মিডিয়াৰ আগত কওক যে মই কণ্ট্ৰল কৰিব পৰা নাই মোৰ ল'ৰাবোৰক তেওঁ কিহৰ CNC তেওঁ যদি শান্তি আলোচনা কৰাৰ পিছত যদি এনেকুৱা হৈ আছে আৰু আমি BTC প্ৰশাসনক আমি ৰিকুৱেষ্ট কৰিম তেওঁলোকে ইমিডিয়েট এটা দল সজাতি দল এটা পঠাব লাগে আৰু ঘটনাৰ বুজ ল'ব লাগে আৰু কমচে কম এই মানুহকেইজন অলপ সকাহ দিব লাগে আৰু আমি আৰু এটা কথা ৰিকুৱেষ্ট কৰিম ওদালগুৰি প্ৰশাসনক যিহঁতে ইহঁতৰ ফেমিলিৰ ওপৰত অত্যাচাৰ কৰিম বুলি কৈছে এই ফেমিলিটোৰ পৰা ভাঙি পৰিছে কমচে কম ইয়াতে এজন কনষ্টেবল হ'লে আমি নিয়োগ কৰিবলৈ আমি আজি ওদালগুৰি প্ৰশাসনক আমি আহ্বান জনাইছোঁ নিৰাপত্তা এজন কনষ্টেবল হ'লেও ইয়াতে দি কমচে কম পেট্ৰলিংটো অলপ ঘনকৈ হওক আমি যোৱাকালিৰ পৰা আহিছোঁ পুলিচৰ একদম আমি ভূমিকা দেখা নাই गोजोनथाव खौरां बङाइगाव मेरिडियान किया मटर श'रुमा नोंथांनो लाबोदों गोदान अफार मेरिडियान किया मटर श'रुमाव नोंथाङा खम बेसेनावनो किया कम्पानिनि गुबुन गुबुन मडेलनि गोदान गारिखौ लानो हागोन बेनि अनगायैबो मिथिनो गोनां बाथ्राया बेनोदि किया कम्पानिनि 2022 मडेलनि गारिखौ गासै 40,000 रां रेहायाव मोननो हागोन बेजों लोगोसेनो बे श'रुमाव जेखिजाया कम्पानिनि गोजाम गारिखौ सोलाय सोल' खालामनोबो हागोन दासान्दि बे अफारा सोलिगासिनो दं मेरिडियान किया मटर श'रुमा सा बङाइगाव साफागुरि रड आगराला देहा फाहामसालिनि साखाथियाव थानाय महामाया हटेलनि अपोजिट साइडआव दं बे अफारखौ मोनफुंनो थाखाय नोंथाङा अनलाइनबो बुकिं खालामहरनो हागोन लोगोसेनो गोबां मिथिनो थाखाय थोंजोङै 7099003414 नङाब्ला 8822790662 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन आरो बङाइगाव मेरिडियान किया मटर श'रुमाव थांनानैबो नायनो हागोन